নমস্কাৰ বন্ধুসকল আসলতে আমাৰ বহু দিনৰ পৰা মছলা খাই খুবেই আমনি লগা হৈছে আপোনালোকৰ নিশ্চয় তেনেকুৱা হয় গতিকে আজি ভাবিছো মছলা নিদিয়াকৈ এসাজ প্ৰস্তুত কৰো আৰু কি কিনো প্ৰস্তুত কৰিছো সেয়া দেখাবলৈ বলক মোৰ পাকঘৰলৈ প্ৰথমতে পাচলিসমূহ কাটি লৈছো ইয়া লাও কাটি লৈছো লগতে কণ আলু আৰু ইয়া গৰম কেৰাহীখনত মাটিমাহ দি দিছো মাটিমাহখিনি ৰঙচুৱা হোৱালৈকে ভাজিছো ভজা মাটিমাহখিনি এতিয়া খুব ধুনীয়াকৈ মই ধুই ল'ম গেছত কুকাৰটো পাতি লাও আদা নহৰু পেষ্ট আৰু তেজপাত এখন দি লৈছো লগতে ইয়া ঘৰত বনোৱা কলখাৰ তাৰে 1.5 চামুচ দি এতিয়া নিমখো দি লৈছো কুকাৰৰ ঢাকনখন মাৰি দিছো এইখিনিতে কণ আলুখিনি ভাজি ল'ম গৰম হোৱা তেলত পিঁয়াজ আৰু জলকীয়া দি লৈছো কুকাৰেও হুইচেল মাৰিলে তেজপাত এখন দি এতিয়া আলুখিনি মই দি দিম হালধি নিমখো দি লৈছো আলুখিনি প্ৰায় সিজিলে এটা ধনিয়া দি মই আলুখিনি নমাই ল'ম মোৰ মাটিমাহখিনিও প্ৰস্তুত হৈ গৈছে লাইশাক কেইডালমান আছিল সেয়াও বইল কৰি লৈছো বন্ধুসকল আমাৰ আজিৰ আহাৰ প্ৰস্তুত হৈ গ'ল এই আজি মই ৰান্ধিলো গৰম গৰম ভাতৰ লগত মাটিমাহ আৰু লাওৰ দালি কণ আলু ভজা আৰু লাইশাক সিজোৱা নমস্কাৰ